এখন নগৰত চাৰিটা ল'ৰা বাপেকহঁতৰ সৈতে দ্বন্দ্ব কৰি ঘৰত নাথাকোঁ বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল। সিহঁতৰ সৈতে সেই দেশৰ এলাগীৰ ৰাণীৰ এটা ল'ৰাও ওলাল। এলাগী কোঁৱৰে বাপেকৰ কোনো মৰম চেনেহ নাপাইছিল। সেয়েহে সি ঘৰত নাথাকোঁ বুলি ওলাই আহিছিল। চাৰিটা বন্ধুৱে কোনেও কাকো কেতিয়াও নেৰোঁ বুলি কথা পাতি লৈছিল। সিহঁত গৈ থাকোঁতে ৰাতি হৈ গৈছিল। বাটত গৈ থাকোঁতে গধূলিপৰত সিহঁতে দেখিলে যে সিহঁতৰ পিছে পিছে ক'ৰবাৰ পৰা এজনী গাখীৰতী ছাগলী আহিব ধৰিছে। সিহঁত আহি এজোপা বৰগছৰ তল পালেহি আৰু গোটেই ৰাতিটো তাতেই থকাটো থিৰাং কৰিলে। আনফালে ছাগলীজনীও আহি সিহঁতৰ ওচৰত ৰলহি। সেইদৰে সিহঁতৰ লগ লোৱা দেখি সিহঁতে ছাগলীজনীক ওচৰতে বান্ধি থলে। সিহঁতৰ মাজতেই কোৱা মেলা কৰিলে যে ছাগলীজনী আহিলে ভালেই হ'ল, তাইৰ গাখীৰ খীৰাই খাম হওক। বেছি ৰাতি হ'লত ছাগলীজনীৰ গাখীৰ খাই সকলো আনন্দমানেৰে শুই থাকিল। ছাগলীজনী আচলতে এজনী ৰাক্ষসী আছিল। তাই নিজ মতি ধৰি ৰাক্ষসী হৈ চাৰি বন্ধুৰ ওচৰত গৈ চাৰিজনৰ এজনক খাই পেলালে। আকৌ ছাগলীৰ ৰূপ লৈ তাই আগৰ জেগাতে বান্ধ খাই থাকিল। ৰাতিপুৱা হ'লত সিহঁতে শুই উঠি এজন বন্ধুক নেদেখাত সিহঁতে ভাবিলে যে সি সিহঁতক এৰি ৰাতিয়ে পলাই গ'ল। নাইকিয়া হোৱা সখীয়েকৰ কাৰ্যক গৰিহণা দি সিহঁতে আকৌ যাবলৈ ধৰিলে আৰু যাৰ ছাগলী তালৈ যাওকগৈ বুলি ছাগলীজনীক এৰি দিলে। কিন্তু অলপ সময়ৰ পিছতেই দেখিলে যে ছাগলীজনীয়ে সিহঁতৰ পিছ নেৰাই হ'ল। সেইদিনা ৰাতি হ'লত আকৌ আগৰ দিনাৰ দৰেই গছ এজোপাৰ তলতে শুই থাকিল আৰু ছাগলীজনীৰ গাখীৰ খাই ওচৰতে বান্ধি থলে। সেইদিনাও ছাগলীৰূপী ৰাক্ষসীয়ে আগৰ দিনাৰ দৰেই তিনি সখীয়েকৰ এজনক খাই পেলালে আৰু বাকীকেইটাই সেই কথা গমকেই নাপালে। ৰাতিপুৱা শুই উঠি আকৌ এজনক নেদেখি সিহঁতে বৰ দুখ প্ৰকাশ কৰিলে আৰু সেই গছডাল এৰি যাবলৈ ধৰিলে আৰু ছাগলীজনীও সিহঁতৰ পিছে পিছে গৈ থাকিল। ৰাতি হ'লত দুয়ো বন্ধু আগৰ দৰেই এজোপা গছৰ তলত থাকিবলৈ থিৰাং কৰিলে আৰু খাই বৈ শুই থাকিল। কিন্তু নানা চিন্তা ভাৱনাৰ বাবে তেওঁলোকৰ কোনো টোপনি অহা নাছিল। এনেতে ৰাতি দুপৰ হ'ল। ৰাক্ষসীয়ে ছাগলীৰ ৰূপ এৰি নিজ ৰূপ ল'লে। তাই এজনক খাবলৈ ধৰিলে। সি ৰাক্ষসীক নাখাবলৈ বহুতো কাকতি মিনতি কৰিছিল। ৰাক্ষসীয়ে তাক কোনোপধ্যেই এৰি নিদিলে আৰু তাক খাই পেলালে। কাণ্ড দেখি ভয়তে সিজনে নিৰাশাৰে পৰি থাকিল। যিজন বাকী ৰল সেইজন হৈছে ৰজাৰ এলাগী কোঁৱৰীৰ পুতেক। ৰাতিপুৱালতে এলাগী কোঁৱৰে ছাগলীজনীক তাতে এৰি থৈ ঘৰলৈ বুলি খোজ ল'লে। অলপ বাট গৈ সি ঘূৰি চাই দেখে যে ছাগলীজনী তাৰ পিছে পিছে আহিছে। সি ছাগলীজনীক খেদাইছিল যদিও তাৰ পৰা কোনোপধ্যেই আঁতৰি নগ'ল। শেষত সি কোবাকোবি গৈ সি নগৰ পালেগৈ। ছাগলীজনীও এজনী ধুনীয়া ছোৱালী হৈ তাৰ পিছে পিছে যাব ধৰিলে। কোঁৱৰে উধাটো খাই ৰজাৰ ওচৰ পালেগৈ। সিহঁতৰ লগত হোৱা সকলো কথা ৰজাক ক'লত তাৰ পিছত যোৱা ছোৱালীজনীয়েও সেইবোৰ মিছা বুলি ক'লে। ৰজাই তাৰ ৰূপত মোহ গৈ কোঁৱৰৰ সকলো কথা মিছা বুলি উৰাই দি ৰজাই ছোৱালীজনীক নিজ কৰি পাতি ল'লে। এই দেখি কোঁৱৰৰ বৰ দুখ লাগিল আৰু তাৰ পৰা সি গুচি গ'ল। আনফালে ৰাক্ষসীয়ে ৰাতি নিতৌ এটা এটাকৈ ৰজাঘৰৰ মানুহবোৰ খাই শেষ কৰিবলৈ ধৰিছিল। ৰজাই এই কথা মনে মনে গম পালে। তেতিয়া ৰজাই বুজিব পাৰিলে যে এলাগী কোঁৱৰে কোৱা কথাবোৰ সঁচা আছিল। তেওঁ যাৰ ৰূপত মোহ গৈ যাক তেওঁ মৰমৰ পত্নী পাতিছে সেইজনী আচলতে ৰাক্ষসীহে। ইয়াৰ পিছত ৰজাই কোঁৱৰক মাতি আনি ক'লে যে যদি সি সেই ৰাক্ষসীৰ হাতৰ পৰা বচাই দিব পাৰে তেন্তে তেওঁক এই ৰাজ্যৰ ৰজা পাতিব। এই কথা শুনি কোঁৱৰেও ক'লে যে
বাৰু চেষ্টা কৰি চাওঁ, এই বুলি কৈ কোঁৱৰে এখন নদীৰ পাৰত গৈ বহি ভাবিবলৈ ধৰিলে। এনেতে তাৰ ওচৰলৈ এজনী চিলনী আহি ক'লে যে, তুমি এনেদৰে কিয় ভাবি আছা? তুমি এই নদীৰ কাষেদি হাবিয়ে হাবিয়ে গৈ থাকিলে এখন ৰাক্ষসৰ দেশ পাবাগৈ। তাতে এই ৰাক্ষসীৰাণীৰ মাক থাকে। মাকৰ নাম মালতী আৰু এই ৰাণী হৈ থকা জীয়েকৰ নাম আলতী। তুমি আলতীৰ পুতেক বুলি তাতে কান্দি থাকি মাকৰ আগত চিনাকি দিলেই তোমাৰ কাৰ্য সিদ্ধি হ'ব। চিলনীয়ে এইদৰে যি কৰিব লাগিব তাক শিকাই দিলে। চিলনীৰ কথা শুনি কোঁৱৰেও ৰাক্ষসীৰ দেশ পালেগৈ আৰু এঠাইত বহি আলতী মাক মালতী ঐ জীয়েৰৰ নৰীয়া টান, এই বুলি কৈ সি চিঞৰিব ধৰিলে। তাৰ চিঞৰ শুনি মালতীয়ে ওলাই আহি ক'লে যে, তই কোন? আলতীৰ কি হৈছে? কোঁৱৰে উত্তৰ দিলে, মই মালতীৰ পুতেক। তেওঁ বৰ মৰামোচা নৰীয়া। সেই দেখি মোৰ বুঢ়ীয়াইক খবৰ দিবলৈ আহিছোঁ। তুমিনো কোন? তেতিয়া মালতীয়ে ক'লে, ময়েই মালতী। মালতীয়ে নিজৰ নাতিয়েক বুলি গম পাই কোঁৱৰক নিজৰ ঘৰলৈ লৈ গ'ল। কোঁৱৰ ৰাক্ষসীৰ ঘৰ পালেগৈ আৰু মালতীক ক'লে যে, বুঢ়ী আই, মোৰ আইৰ ইমান নৰীয়া দেখি আহিলোঁ, এতিয়া মানে কিজানি তেওঁ ঢুকালেই। এই কথা শুনি মালতীয়ে বুজনি দি ক'লে যে, মোৰ শুনাই, তই বেজাৰ নকৰিবি। তোৰ মাৰ মৰিব নোৱাৰে। মই তোৰ মাৰৰ দেহ লাওটো দেখাওঁ আহ। এই বুলি কৈ দেহলাওটোৰ ওচৰলৈ লৈ গ'ল। মালতীয়ে ক'বলৈ ধৰিলে যে, এই দেহলাওকেইটাতে আমাৰ জীৱন আছে। এই দেহলাওকেইটা নাকাটিলে আমি কেতিয়াও নমৰো। তই কিয় এনেতে বেজাৰ কৰিছ? ইয়াৰ আগতে চিলনীৰ বুদ্ধিমতে কোঁৱৰে তাৰ গাৰ কাপোৰ ভিতৰত এখন দা লুকুৱাই লৈ গৈছিল। সি দাখন উলিয়াই লৈ তৎক্ষণাত লাওকেইটা ঘেচ ঘেচকৈ কাটি পেলালে। কটাৰ লগে লগে ৰাক্ষসীৰ মাক মৰি থাকিল আৰু আনফালে ৰজাৰ আগতে আলতী নিজৰ ৰাক্ষসী ৰূপ ধৰি ধূপ পৰি মৰি থাকিল। ইয়াৰ পিছত ৰজাই এলাগী কোঁৱৰক ৰাজ্যৰ ৰজা পাতি দিয়ে। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।